স্বাগতম জনাইছোঁ সকলোকে। আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ যোৰহাটৰ কেইখনমান খুব সুন্দৰ সুন্দৰ পূজা থলীলৈ। কাৰণ যোৱাকালি আমি খুব দেৰিকৈ হ'লেও পূজা মণ্ডপ দৰ্শন কৰিলোঁ, মাৰ আশীৰ্বাদ ল'লোঁ, সপৰিয়ালে আমি আহিছোঁ আৰু সেয়েহে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ। এয়া দেখিছে জেফিয়াৰ পূজা মণ্ডপ খুব সুন্দৰভাৱে সজাইছে আৰু ভাল লাগিছে আহি। গতিকে এইটো পৰিৱেশত পূজা চোৱাৰ মাদকতাই সুকীয়া, বহুত ভিৰ ভাৰো নহয়, সঁচাকৈ খুব ভাল লাগিছে। এয়া মাক আমি দৰ্শন কৰিলোঁ। তাৰপিছত আমি আকৌ আপোনালোকক লৈ যাম দেই। এয়া হৈছে ৰূপহীয়ালী, যোৰহাট গড়আলিৰ ৰূপহীয়ালীৰ পূজা মণ্ডপলৈ। এয়া আমি গৈ আছোঁ পূজা মণ্ডপ দৰ্শন কৰিবৰ কাৰণে আৰু ভাবিলোঁ অকণমান ভিডিঅ'টোৰ যোগেদি আপোনালোককো দেখাওঁ, আপোনালোকেও চাওক। কাৰণ বহুত ভিৰ ভাৰৰ মাজত এনেকৈ পূজা চাবলৈ অলপ কষ্টও হয়, সেইকাৰণে ভাবিলোঁ আমি আজি অকণ দেৰিকৈ আহোঁ আৰু সকলো পূজা মণ্ডপেই দৰ্শন কৰিম। কাৰণ মনৰ আশা মনতেই গৈছে, ইমান মানুহৰ ভিৰ, ইফালে বতৰ বেয়া, গতিকে এনেকৈ কিন্তু যোৱাকালি খুব সুন্দৰকৈ উপভোগ